মোৰ কলেজ এইটো মোৰ ক্লাছ আছিলে এইটো মোৰ কলেজ আহিছোঁ এইটো ব্ৰহ্মপুত্ৰ নদী GoPro একটা কিনে নিলে হয় নাইসটা 360 বহুত ভাল লাগিল ইয়াতে আহি পেলাই ইমান দিন পিছত আহিছোঁ কলেজটোত প্ৰায় 9 বছৰ তো ভাল লাগিল আহি পেলাই আৰু বহুত উন্নত হৈছে মানে আগতকৈ বহুত ডেভেলপ কৰিছে খোজকাঢ়ি গৈ আছোঁ মানে মোৰ কেনেকুৱা লাগি আছে আগতে ডেইলি আহিছোঁ আৰু এতিয়া 9 বছৰ পিছত আহিছোঁ আমাৰ এই কলেজখনৰ এটা বস্তু ভাল যে পুৰা সেউজীয়া গছ গছনিৰে পুৰা ভৰপূৰ তো টেষ্ট কৰি চাওঁ বাৰু কেনেকুৱা লাগে ক্লাব কচৌৰি আহা নাই এতিয়া ৰ'বা মন চন বেজা কিয় ইয়াতে লাইভ পিঠা বনায় এয়া অসমীয়া পিঠা লাইভ পিঠা অৰ্ডাৰ কৰিছিলোঁ আমি পিঠা নাৰিকলতো দিছে ন লাইভ এফালে পিঠা বনাই আছে আৰু এইফালে আমাক চাৰ্ভ কৰিছে আৰু চাহ খাব কোৱা ময়দা নো সুগাৰ এইটো বেছতে বাটাৰ ক্ৰীমেদি কৰি আছোঁ আজি ছেকেণ্ড ডে মৰ্ণিং ৱাক কৰিব ওলাইছোঁ অকলে আজি বাজিছে 6:15 এতিয়া ওলাই আহিছোঁ মই ঘৰৰ পৰা চাওঁ কিমানখিনি খোজকাঢ়িব পাৰোঁ আকৌ চাপিনে স্কুল আছে তাত গৈ ৰেডি কৰাব লাগিব হ'লে আমাৰ ডাঙৰ নালাখন প্ৰায় ভৰ্তিয়ে হৈছে এয়া চাওক ইমান বৰষুণ দিছিলে ৰাতি আকৌ সন্ধিয়াও দিছে এইফালে কিমান পানী হৈছে আৰু অকণমান হ'লে ডুবিব গুৱাহাটীৰ যে এইবিলাক কণ্ডিশ্যন কেতিয়া ঠিক হ'ব ইমান পানী এজনতো পৰিয়ে যাব ওলাইছিলে চাপিনৰ পাপা চাপিনক লৈ গ'ল কিন্তু মই নামি দিলোঁ মানে ইমানখিনি পানী যাবলৈ আৰু সাহসে নহ'ল আজি থাৰ্ড ডে মোৰ মৰ্ণিং ৱাকৰ চ' ভালেই লাগে ৱাক কৰি কিনে কিন্তু অকলে মানে অকণমান বেছি ভাল নালাগে কিন্তু উপায় নাই তো কোনোবা নাথাকিলে অকলে যাবলৈ আহিব লাগিব শাক কিনিলোঁ কেইটামান গাড়ীৰ পৰা আহি এটা গছৰ তলত ৰখিছোঁ এইয়া ফল পাইছোঁ এটা চেৰি টাইপে হয় আছে এইফালে কিছুমান লগ নাপাওঁ এইটো এটা এইফালে এটা এইবিলাক সৰু সৰু চেৰি টাইপ মই আগতে কলেজ থাকোঁতে খাইছিলোঁ এইয়া এইফালে আৰু আছে এইটো এইকেইটা খোজকাঢ়িব আহি পেলাই পাৰিলোঁ খাব পাৰিম
ভালে লাগে, চেৰি টাইপ, সৰু সৰু ভিতৰত গুটি আছে আৰু মিঠা। আমি এতিয়া গৈ আছোঁ সোণাপুৰ, আৰু এইফালে ৱেডাৰটো অকণমান ৰ'দ আছিল আমাৰ সেইফালে, এইফালে অকণমান মানে বৰষুণ দিব যেন লাগিছে। মেঘ আকাশতে এয়া, এইবিলাক ৰাস্তা মোৰ ভাল লাগে, বহুতেই ভাল লাগে। আমি আহিলোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ। একচুৱেলি মই আহিবৰ কাৰণে সাহসে নাপাওঁ, মোৰ এনেকুৱা বেয়া লাগে। তাৰমানে কেনেকুৱা লাগি আছে। এইটো আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ, চাবলৈ মানে সাহস নহয়। চাওকচোন জুবিনদাৰ ফটোটো কি ধুনীয়াকৈ আছে। জুবিনদাৰ টুপিবিলাক সেয়া। হ'ল এটা কামত তথাপি দুটা কাম হ'ল, জুবিনদাৰ সমাধিৰ ক্ষেত্ৰখন চাই যাব পাৰিলোঁ, আৰু এইফালে কাম চলি আছে। এইফালে বহুতখিনি এৰিয়া আছে, ভালকৈ বনালে আৰু ধুনীয়া হ'ব। আমি গৈ আছোঁ সোণাপুৰ, আৰু ইয়াৰে মানে ৰাস্তাটো দেখাত বহুত ধুনীয়া, ইমান গছবিলাকত ফুল লাগি আছে। আৰু আমি জুবিনদাৰ মানে সমাধি ক্ষেত্ৰৰ পৰা ওলাই পেলাই সোণাপুৰলৈ গৈ আছোঁ। ৰাস্তাও ভাল, ৱেডাৰো ভাল, কিন্তু ইমান দূৰ, ইমান টাইম লাগি আছে। আহি কলেজ পালোঁ। এয়া মানে ৰাস্তাৰ পৰা বজাৰ কৰি আছোঁ। কল কিনি আছোঁ, এইটো লওক। হা হা যোৰাবাটৰ অৱস্থা। আমি আনাৰস কিনি আছোঁ, আৰু এটা কাটি দি আছে। দিছে বহুত বৰষুণ এইফালে। আনাৰস কিনি খাই আছোঁ। 10 টকা মোৰ ওচৰত নাই, মই চেক কৰিলোঁ। এইটো ডাঙৰ, ইণ্ডিয়াৰ ভিতৰত ডাঙৰ পেট্ৰল পাম্প। এইফালে আছে, আকৌ সেইফালেও আছে, এইফালে। এতিয়া খাই আছোঁ ম'ম'। আজি হাতীগাঁৱৰ অৱস্থা।
অলপ সময় চাগে বৰষুণ হৈছে, এয়া এই অৱস্থা হৈ যায়। এয়া আমাৰ সিজুবাৰী সাগৰ। এই হ'ব